NRCক লৈ অসন্তুষ্ট তৰুণ গগৈ। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ আনুষ্ঠানিক পত্ৰ তৰুণ গগৈ। প্ৰতীক হাজেলাই সঠিকভাৱে পালন নকৰিলে নিজৰ দায়িত্ব আৰু কৰ্তব্য। লিখিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ কথাও। NRCখনক লৈ কংগ্ৰেছ দলৰ স্থিতি যিয়েই নহওক, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ NRCখন প্ৰকাশ হোৱাৰ পূৰ্বৰে পৰা তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। ৰঞ্জন গগৈক মই লাগিলে কাইলৈ আমি পিটিশ্যন দিম যে আপোনাৰ নাম কৈ আছে, কি কয়, হেৰি হিচাপে মনিটৰ্ড বুলি। আপুনি ৰিভিউ কৰি চাওক আপোনাৰ মতে কাম হৈছে নে নাই। ময়ো তেওঁক এপিল কৰিছোঁ, সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ ৰঞ্জন গগৈ ডাঙৰীয়া, আপোনাৰ নাম ইয়াত সাঙুৰ খাই আছে আৰু আপুনিও ইণ্টাৰেষ্ট লৈছে, এইটোও সঁচা। আৰু যিহেতু সুপ্ৰিম কোৰ্টৰ মনিটৰ, যিহেতু আপোনাৰ নামত ইয়াত সাঙুৰ খাই আছে, আপোনাৰ যিধৰণে নিৰ্দেশ দিছিল, আপোনাৰ নিৰ্দেশ মতে এইখন হৈছে নে নাই, আৰু আপুনি সন্তুষ্ট নে অসন্তুষ্ট, আমাক সেইটোও আমি জানিবলৈ বিচাৰোঁ। আৰু এইবাৰ দেশৰ মুখ্য ন্যায়াধীশগৰাকীলৈ আনুষ্ঠানিকভাৱে পূৰ্বে ঘোষণা কৰাৰ দৰেই পত্ৰ প্ৰেৰণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। যিহেতু NRCৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে দেশৰ মুখ্য ন্যায়াধীশগৰাকী জড়িত হৈ আছে, সেয়ে গগৈৰ মুখ্য ন্যায়াধীশলৈ এইখন পত্ৰ। কিন্তু কি আছে গগৈৰ পত্ৰত? ফৰেনাৰ্ছ বা এওঁলোক ডাউটফুল, যদি ফৰেনাৰে এওঁলোক নহয় তেন্তে তেওঁলোক ফৰেনাৰ্ছ ট্ৰিবিউনলৈ কিয় যাব? প্ৰশ্ন আহিছে। আচলতে ক'ব লাগিব যে মই ফৰেনাৰ, তেতিয়াহে মই ফৰেনাৰ যাব। তোমালোকে মোক আজিলৈকে এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই, মই কেনেকৈ যাম? ঠিক তেনেকৈ মই কৈছোঁ 19 চনৰ যি ভোটাৰ লিষ্ট, সেই ভোটাৰ লিষ্টখন প্ৰিপেয়াৰ হৈছে। 1966 চনৰ ভোটাৰ লিষ্টত লিংকেজ আহি ভোটাৰ লিষ্টত মোৰ আছে 19, NRCত নাম নাই। মই ক'ত যাম? মোৰ নাম অট'মেটিকেলি আহিব লাগিব, কাৰণ মোক ভাৰতীয় নাগৰিক বুলি ভোটদানৰ অধিকাৰ দিছে, মই ভোটদানো দিছোঁ। গোটেইখিনি কথা ছাৰ সন্নিৱিষ্ট হৈছে। কেৱল সেয়ে নহয়, পত্ৰখনত গগৈয়ে স্পষ্টভাৱে অভিযোগ উত্থাপন কৰিছে প্ৰতীক হাজেলা আৰু NRC কৰ্তৃপক্ষৰ বিৰুদ্ধে। গগৈয়ে ৰঞ্জন গগৈলৈ পত্ৰখনত লিখিছে, The NRC authority headed by Sri Pratik Hajela IAS, state coordinator, has not discharged his duty and responsibility efficiently and effectively. As per your direction, although more than 50,000 government officials were engaged. কেৱল NRC কৰ্তৃপক্ষ বা প্ৰতীক হাজেলাৰ বিৰুদ্ধেই নহয়, লগতে তৰুণ গগৈয়ে উল্লেখ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে প্ৰকাশিত NRCখন প্ৰত্যাখ্যান কৰাৰ কথাও। লগতে উল্লেখ কৰিছে ৰাজ্য চৰকাৰে প্ৰকাৰান্তৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ কথাও। এতিয়া স্বাভাৱিকতে লক্ষণীয় হ'ব দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে NRC প্ৰসংগত তৰুণ গগৈৰ পত্ৰখনৰ বিষয়বস্তুক কিমান গুৰুত্ব সহকাৰে ল'ব। Bureau Report, Assam Talks.